কাৰোবাৰ ফিলিংছক যোনে ধেমালি বুলি ভাবে তেওঁ এইটো কেতিয়াও অনুভৱ নকৰে। তেওঁ কৰা ধেমালিৰ বাবে যে কোনোবাই ডেষ্ট্ৰয় হ'ব পাৰে, মনৰ পৰা, হৃদয়ৰ পৰা, হয়তো এই জীৱনৰ পৰা। এনে সময়ত বহুত কিছু উত্তৰবিহীন প্ৰশ্নই মনৰ মাজত হেঁচা মাৰে। প্ৰতিটো পল, প্ৰতিটো ক্ষণ নিজে নিজৰ লগত যুদ্ধ কৰি থাকে। পাহৰিব নোৱাৰা সেই অতীতক লৈ সদায় নিজকেই অন্ধকাৰৰ মাজত লুকুৱাই ৰাখে। স্মৃতিবোৰৰ লগতেই জীয়াই আছোঁ। আপোনজনে দিয়া আঘাত আৰু সপোনবোৰ ভাঙি যোৱাৰ বেদনাত উজাগৰি নিশাৰ অন্ধকাৰৰ মাজত নীৰৱে চকু লুটুকো। সময় নোযোৱা যেন লাগিব ধৰে আৰু গোটেই জীৱন তেওঁৰ বিহনে কেনেকৈ থাকিম। এইবোৰ ভাবি নিজে নিজৰ মাজত অৰ্থবিহীন কিছু প্ৰশ্নৰ উত্তৰ সদায় বিচাৰি থাকোঁ আৰু প্ৰতাৰিত হোৱা মোৰ এই হিয়াখনক আকৌ এবাৰ আগৰ দৰেই কৰিবলৈ চেষ্টা কৰোঁ।